নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এম অসমলৈ। আজি পুনৰ মই আপোনালোকলৈ 3 জানুৱাৰী যি কাৰেণ্ট এফেয়াৰ্সৰ MCQ আছিলে সেইখিনি লৈ আহিছো আৰু এই কোৱেশ্চনখিনি আগন্তুক আমাৰ যিকোনো এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু যদি ভাল পায় তেনে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ইয়াৰ পিডিএফটো মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম, গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো ফলো কৰি ৰাখিব। ডেসক্ৰিপচনত ইয়াৰ লিংকটো আছে। বলক তেন্তে আমি পলমকৈ ভিডিঅটো আৰম্ভ কৰো। আজি আমাৰ প্ৰথম কোৱেশ্চনটো আছে According to a recently released report, who ranks first in terms of property ownership in London? শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি লণ্ডনত সম্পত্তিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত কোনে প্ৰথম স্থান লাভ কৰে? আমাৰ অপচনত আছে ইণ্ডিয়ান, পাকিস্তানী, চাইনিজ, ব্ৰিটিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ ইণ্ডিয়ান। শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি লণ্ডনৰ সম্পত্তিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়ানসকলে প্ৰথম স্থান লাভ কৰিছে। নেক্সট কোৱেশ্চনটো হ'ল When has the central government started the One Nation One Subscription (ONOS) scheme? কেন্দ্ৰীয় চৰকাৰে কেতিয়াৰ পৰা আৰম্ভ কৰিছে One Nation One Subscription scheme? আমাৰ অপচনত আছে 1 ডিসেম্বৰ 2024, 31 ডিসেম্বৰ 2024, 1 জানুৱাৰী 2025 আৰু none of these। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি 1 জানুৱাৰী 2025। গতিকে এটো মনত ৰাখিব, আমাৰ কেন্দ্ৰীয় চৰকাৰে ৰিসেন্টলি এটো আমাৰ One Nation One Subscription এটা স্কিম লঞ্চ কৰিছে 1 জানুৱাৰী 2025 তাৰিখে 2025ত। গতিকে আপোনালোকে এটো মনত ৰাখিব, আগন্তুক আমাৰ এক্সামত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল ৰিসেন্টলি the central government has approved a project worth how many crores of rupees for Uttar Pradesh under the National Clean Ganga Mission? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ অধীনত উত্তৰ প্ৰদেশৰ বাবে কিমান কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে? আমাৰ অপচনত আছে 227 কোটি টকা, 252 কোটি টকা, 266 কোটি টকা, 272 কোটি টকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি 272 কোটি টকা। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ বাবে প্ৰকল্পৰ কাৰণে অনুমোদন জনাইছে। তাৰ পিছত আহিলে আমাৰ from 1 January 2025 in which country a new tourist tax has been implemented? 2025 চনৰ 1 জানুৱাৰীৰ পৰা কোনখন দেশত নতুন পৰ্যটন কৰ কাৰ্যকৰী কৰা হৈছে? আমাৰ অপচনত আছে ৰাছিয়া, সুইজাৰলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ ৰাছিয়া। 2025 চনৰ 1 জানুৱাৰীৰ পৰা ৰাছিয়াত নতুন পৰ্যটন কৰ কাৰ্যকৰী কৰা হৈছে। তাৰ পিছত আহিলে আমাৰ recently in which state union territory has Pujari Granthi Staman Yojana been started? শেহতীয়াকৈ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত পূজাৰী গ্ৰন্থী সন্মান আঁচনি আৰম্ভ কৰা হৈছে? আমাৰ অপচনত আছে দিল্লী, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, উত্তৰাখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ দিল্লী। শেহতীয়াকৈ দিল্লীত আমাৰ পূজাৰী গ্ৰন্থী সন্মান আঁচনি আৰম্ভ কৰা হৈছে। Next question to আহিলে আমাৰ recently which ministry has declared the year 2025 as the year of reforms? শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে 2025 চনক সংস্কাৰৰ বছৰ বুলি ঘোষণা কৰিছে? আমাৰ অপচনত আছে মিনিষ্ট্ৰি অফ ইণ্ডাষ্ট্ৰি, মিনিষ্ট্ৰি অফ ফাইনেন্স, মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স, মিনিষ্ট্ৰি অফ ডিফেন্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি মিনিষ্ট্ৰি অফ ডিফেন্স। শেহতীয়াকৈ মিনিষ্ট্ৰি অফ ডিফেন্সে সংস্কাৰৰ 2025 চনক সংস্কাৰৰ বছৰ বুলি ঘোষণা কৰিছে। তাৰ পিছত আহিলে আমাৰ till when has the Uttar Pradesh government announced সংস্কৃতি উৎসৱ from 2nd January? উত্তৰ প্ৰদেশ চৰকাৰে 2 জানুৱাৰীৰ পৰা কেতিয়ালৈকে সংস্কৃত উৎসৱ ঘোষণা কৰিছে? আমাৰ অপচনত আছে 10 জানুৱাৰী 2025, 15 জানুৱাৰী 2025, 24 জানুৱাৰী 2025, 26 জানুৱাৰী 2025। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি 26 জানুৱাৰী 2025। উত্তৰ প্ৰদেশ চৰকাৰে 2 জানুৱাৰীৰ পৰা 26 জানুৱাৰী 2025 লৈকে সংস্কৃত উৎসৱ হিচাপে ঘোষণা কৰিছে। তাৰ পিছত আহিলে আমাৰ in FY 2024 India's coffee export have registered a growth of -%. 2024 বিত্তীয় বৰ্ষত ভাৰতৰ কফি ৰপ্তানি 10% বৃদ্ধি পঞ্জীয়ন কৰিছে। আমাৰ অপচনত আছে 12%, 20%, 29%, 35%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি 29%। 2024 বিত্তীয় বৰ্ষত ভাৰতৰ কফি ৰপ্তানি 29% বৃদ্ধি পঞ্জীয়ন কৰিছে। তাৰপিছত আহিলে আমাৰ since 2014 how many lakh kilometer has been constructed by the government have rural roads been built? 2014 চনৰ পৰা চৰকাৰে কিমান লাখ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে? গ্ৰাম্য পথ নিৰ্মাণ কৰা হৈছে নেকি? ইয়াৰ আমাৰ অপচনত আছে 1.7 লাখ কিলোমিটাৰ, 2.74 লাখ কিলোমিটাৰ, 3.74 লাখ কিলোমিটাৰ, 4.74 লাখ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি 3.74 লাখ কিলোমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো আহিলে আমাৰ recently Desh Forest Department has established মহাভাৰত বাটিকা। ইয়াৰ শেহতীয়াকৈ দেশ বন বিভাগে মহাভাৰত বাটিকা স্থাপন কৰিছে। আমাৰ অপচনত আছে উত্তৰাখণ্ড, মধ্য প্ৰদেশ, আসাম, গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ উত্তৰাখণ্ড। শেহতীয়াকৈ উত্তৰাখণ্ডত বন বিভাগে মহাভাৰত বাটিকা স্থাপন কৰিছে। তাৰ পিছত আহিলে আমাৰ
Recently, 20 Indian fishermen have been released by the Navy of which country? শেহতীয়াকৈ কোনখন দেশৰ নৌসেনাই 20জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিছে? আমাৰ অপচনত আছে ইণ্ডোনেছিয়া, মালদ্বীপছ, শ্ৰীলংকা, নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন চি, শ্ৰীলংকা। শেহতীয়াকৈ শ্ৰীলংকাত নেক্সট কোৱেশ্যনটো আহিলে আমাৰ ৰিচেণ্টলি লোকপাল অফ ইণ্ডিয়া হেজ ডেজিগনেটেড হুইচ ডেট এজ লোকপাল ডে। শেহতীয়াকৈ ভাৰতৰ লোকপালে কোনটো তাৰিখ লোকপাল দিৱস হিচাপে নিৰ্ধাৰণ কৰিছে? আমাৰ অপচনত আছে 3 জানুৱাৰী, 16 জানুৱাৰী, 18 জানুৱাৰী, 25 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি, 16 জানুৱাৰী বা 16 জানুৱাৰী। 16 জানুৱাৰী শেহতীয়াকৈ ভাৰতৰ লোকপালে লোকপাল দিৱস হিচাপে নিৰ্ধাৰণ কৰিছে। নেক্সট কুৱেশ্যনটো আহিলে আমাৰ ৰিচেণ্টলি হোৱেৰ ইজ ইট বেন ফৰ ওমেন টু ৱেৰ বুৰ্কা ইন পাব্লিক? শেহতীয়াকৈ ক'ত মহিলাসকলক ৰাজহুৱা স্থানত বুৰ্খা পৰিধান কৰা নিষেধাজ্ঞা আৰোপ কৰিছে? আমাৰ অপচনত আছে বাংলাদেশ, প্ৰভিন্স, ছুইজাৰলেণ্ড, ইৰাক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন চি, ছুইজাৰলেণ্ড। শেহতীয়াকৈ ছুইজাৰলেণ্ডত পাব্লিক স্থানত মানে বুৰ্খা পিন্ধাৰ বন্ধ কৰিছে। তাৰপিছত আহিলে আমাৰ হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ ৰিচেণ্টলি ডিক্লেয়াৰ্ড ভাৱ থৰত এজ এ নিউ ডিষ্ট্ৰিক্ট? শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ভাৱ থৰদক নতুন জিলা হিচাপে ঘোষণা কৰিছে? আমাৰ অপচনত আছে গুজৰাট, হাৰিয়ানা, পাঞ্জাব, ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ গুজৰাট। শেহতীয়াকৈ গুজৰাটত ভাৱ থৰত নামৰ এখন নতুন জিলা হিচাপে ঘোষণা কৰিছে। নেক্সট কুৱেশ্যনটো আহিলে আৰু আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনৰ একেবাৰে শেষৰটো কুৱেশ্যন হ'ল হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ হেজ বিন বিকাম এ টেম্পৰাৰী মেম্বাৰ অফ দ্য ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল ফ্ৰম জানুৱাৰী 1, 2025? তলৰ কোনখন দেশ 2025 চনৰ 1 জানুৱাৰীৰ পৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হৈ পৰিছে? আমাৰ অপচনত আছে বাংলাদেশ, মালদ্বীপছ, শ্ৰীলংকা, পাকিস্তান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি, পাকিস্তান। শেহতীয়াকৈ পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে হৈ পৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু আপোনালোকে যদি ইয়াৰ পিডিএফটো বিচাৰিছে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ল'ব। টেলিগ্ৰাম চেনেলত মই ইয়াৰ পিডিএফটো আপলোড কৰি দিম। আৰু যদি কোনোবা নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগন্তুক দিনত মই এনেধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আপডেট কৰি যাম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।